এইবাৰো লখিমপুৰত অনুষ্ঠিত হয় ব্ৰহ্ম সমাজৰ অধিৱেশন। অসম ব্ৰাহ্মণ সমাজে আয়োজন কৰিলে একাদশ মধ্যকালীন বাৰ্ষিক অধিৱেশনৰ। উজুলি হৈ পৰিল লখিমপুৰ বিহপুৰীয়াৰ বটব্ৰহ্ম ক্ষেত্ৰ। এইবাৰ 3 দিনীয়াকৈ অনুষ্ঠিত কৰে এই অধিৱেশনৰ। লোকে লোকাৰণ্য হৈ পৰিল অধিৱেশনস্থলী। বিভিন্ন নীতি নিয়মৰ মাজেৰে আৰম্ভ হ'ল অধিৱেশনৰ কাম-কাজ। আৰম্ভ কৰিলে মহা বিষ্ণু যজ্ঞৰ। 21, 22 আৰু 23 মাৰ্চত অনুষ্ঠিত হয় এই অধিৱেশনৰ। অধিৱেশনৰ প্ৰথম দিনাই যজ্ঞত অনুষ্ঠিত হয় উপনয়নৰ। সন্ধিয়ালৈ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰাখে। তাত বিভিন্ন ঠাইৰ বিভিন্ন শিল্পীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্য আদি প্ৰদৰ্শিত কৰা হয়। প্ৰত্যেক বছৰৰ দৰে এই বছৰো উলহ মালহেৰে উদযাপন কৰিলে এই অধিৱেশনৰ। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অফ নিউজ।